আজি গৰু বিহু হেকুটিকে আনদিনাতকৈ আজি অলপ সোনকালে উঠিলো। আৰে এয়া কি ভাইটি দেখোন হালধি কাম কৰি আছে, মোৰহে দেৰি হ'ল নেকি উঠা? নাই ময়ো কামত লাগিব। খৰধৰকৈ পথাৰলৈ গ'লোঁ আৰু এছাৰিৰ কাৰণে বেহেকা গছ কাটি আনিলোঁ। এই গছৰে গৰুক কোবালে গৰু চৰা আৰু নিৰোগী হয় বোলে। মাৰ কথা মতে ককাৰ বাৰীৰ পৰা ভাঙৰ আগ দুটাও গোটাই আনিলোঁ। এইফালে আকৌ পাপাৰ চাটবাৰী বনোৱাৰ কামো প্ৰায় হৈছেহিয়ে। ভাইটিলে চাওকচোন, আজি সি নন ষ্টপ কাম কৰি আছে। কামৰ মাজতে আকৌ আমাৰ গুণ্ডাটোক বিহুৰ শুভেচ্ছাটো দি থলোঁ। হেপী বিহু। ভাইটিয়ে চাটবাৰীত কাটি থোৱা লাও, বেঙেনা, থেকেৰা, হালধিবোৰ চিলাই আছে। তাৰ মাজতে মই ড্ৰেছযোৰ চেঞ্জ কৰি ল'লোঁ। কেনেকুৱা লাগিছে ক'বচোন? মাহ খুন্দা হৈ গ'ল। হালধি খুন্দোতে অলপমান বেছি টাইম লয়। ফাইনেলি হালধিখিনিও খুন্দা হৈ গৈছে। এতিয়া নোৱাবৰ সময়। প্ৰথমে সিহঁতৰ মাথাত মাহৰ প্ৰলেপ দিয়া হয় আৰু তাৰপিছত সিহঁতৰ গোটেই গাত তেল সানি খুন্দি থোৱা হালধিখিনি সানি দিয়া হয়। নদীখন ওচৰতে থকাৰ বাবে আমি সদায় নদীতে গা ধুৱাওঁ। গা ধুওঁতে সিহঁতে খুব অসুবিধা কৰে। লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা, মাৰে সৰু পিতাৰে সৰু, তই হবি বৰ গৰু। এনেদৰে কৈ চাটবাৰীত থকা লাও বেঙেনা সিহঁতৰ গাত দলিয়াই ঘৰলৈ লৈ আহিলোঁ আৰু ঘৰত ঔষধি পাতেৰে তৈয়াৰ কৰি থোৱা জাকৰ ধোঁৱাৰ কাষেৰে সিহঁতক লৈ পথাৰলৈ উলিয়াই দিলোঁ। ৰ'ব, সিহঁতে আজি নতুন পঘা পিন্ধিব, সেইবাবে সিহঁতৰ পুৰণা পঘাবোৰ নদীত উটুৱাই দিয়াৰ নিয়ম এটাও আছে আৰু সেই নিয়মটো পালন কৰিলোঁ।